Hello, welcome to my channel, and this is my first vlog. Please support me. It's my first vlog channel hoy aru moi to ajir pura first starting korisu মোৰ vlogটো আগতে এনেকে vlog কৰি পোৱা নাই আৰু ভিডিও বুলি ক'লে ইউটিউবত মই এটাই ভিডিও দি শেয়াৰ কৰিছিলো ৰাতা লম্বেয়া বুলি গানটোত আৰু হেতু গানত আমি এটা ভিডিও বনাইছিলো কভাৰ সং সো সেইকাৰণে হেতুৰ বাহিৰে বেলেগ ইউটিউবৰ এক্সপেৰিয়েন্স মোৰ নাই কিন্তু এইবাৰ প্ৰথম নতুনকৈ ষ্টাৰ্ট কৰিছো আপোনালোকে যদি ভাল পায় তেতিয়াহলে আপোনালোকে সাপোৰ্ট কৰিব ভাল হৈছে এটা ৰাতিপুৱা ষ্টাৰ্ট হয় একাপ চাহৰ সৈতে গতিকে ময়ো তেনে ধৰণে ষ্টাৰ্ট কৰোঁ মই বৰ্তমান জেগাটা যাবলৈ ওলাই আছো আমি ব্ৰেকফাষ্ট কৰিলো 11টা বজাত আপোনালোকক গঠনি লগ পাইছিলো চাহ খাওঁতে তো চাহ খাই পেলাই মই ঘৰৰ সকলোখিনি কাম কৰিলো কামখিনি কৰি মেলি এতিয়া 11টা বাজিছে ব্ৰেকফাষ্ট কৰি উঠিলো সবে ব্ৰেকফাষ্ট কৰিলে তো আমি এতিয়া এইখিনি টাইমতে ফ্ৰী আছো অলপমান দুপৰীয়ালৈকে গতিকে এইখিনিতে মই এটা জেগাত যাওঁ আপোনালোকক দেখাম কোন জেগাত যাম কি কৰিম আৰু আপোনালোকে চাই থাকিব কোন জেগাত যাওঁ আৰু অলপমান কাম আছে মানে মোৰ বেছি টাইম নকৰো সোনকালে গুচি স্কুটিতে যাম মই আৰু মোৰ ননন যাম আমি দুইজনী একেলগে যাম আৰু এতিয়া মানে মোৰ মানুহজন মানে মোৰ হাজবেণ্ড ওলাই গৈছে বৰ্তমান এতিয়া কামত তো তেখেতৰ আহোঁতে অলপ টাইম লাগিব 4টা বাজিব বুলি কৈছে গতিকে চাওঁ তাতে লাঞ্চটো কৰিয়ে আহোঁ নে আহি পেলাই কৰোঁ এইটো ভাবা নাই যিহেতু ওলাই গৈ আছোঁ গতিকে চাই থাকক ক'লে গৈ যিহেতুকে এতিয়া ওলাই যাম সেই গতিকে ভালদৰে কাপোৰ কানি পিন্ধি ওলাই লৈছোঁ ভণ্টিও এইমাত্ৰ গা ধুই আহিছে আৰু মই অলপমান ভিডিঅ'টো স্পীডত কৰি দিছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই বৰ অনুভৱ নকৰে কিন্তু মই যিহেতু ব্লগৰ ইমান এক্সপিৰিয়েঞ্চ নাই গতিকে মানে কি মানে শ্বুট কৰিম নিজে বুজি পোৱা নাই কাৰণে অলপমান ওলোৱাটোকে অলপমান মানে কেপচাৰ কৰি ৰাখিলোঁ আৰু এইখিনিতে মই এটা বস্তু বিচাৰি আছোঁ মানে মোৰ কুৰ্তাটোৰ ওপৰত পিন্ধিবৰ কাৰণে এটা ৱাছকোট বিচাৰি আছোঁ মই পোৱা নাই আকৌ ভণ্টি আহি পেলাই মোক বিচাৰি দিয়ে মই মানে বস্তু ক'ত থওঁ কি কৰোঁ মই নিজে পাহৰি যাওঁ মানে মোৰ বস্তুটো বহুত বেয়া সেইবাবে ক'ৰবালৈ যাবলৈ ওলালে মানে মোৰ দেৰি লাগি যায় এই বস্তুবোৰ বিচাৰোঁতে ক'ত থৈ দিওঁ মই নিজে গম নাপাওঁ खत्म बाय बाय टाटा गुड बाय গৈ আছোঁ জেগা এটালৈ আমি একেলগে গৈ আছোঁ এতিয়া কোন জেগাত যাম আপোনালোকক দেখাই আছোঁ চাই থাকিব আপোনালোকক যিটো জেগাত যোৱাৰ কথা কৈ আছিলোঁ সেইটো হৈছে মাহঁতৰ ঘৰলৈ যোৱাৰ কথা কৈ আছিলোঁ মোৰ ফেভৰেট প্লেচ ত' মাহঁতৰ ঘৰ আহি পালোঁ ঘৰলৈ আহিয়ে প্ৰথম লগ পোৱা যায় আমাৰ বাচ্চাটোক ইয়াৰ নাম হৈছে চফি চ' ইয়াক যদি লগ নধৰাকৈ ঘৰত সোমাওঁ নহ'বই মানে আৰু মই আহি পালোঁ বৰ্তমান ঘৰলৈ আৰু এতিয়া বাজিছে 5:30 মানে মোৰ ঘৰত পাওঁতে 5টা বাজিলে আচলতে 3:30 বজাত অহা কথা আছিলে যিহেতু মানে মুনৰ পৰীক্ষা মানে মোৰ ননন্দৰ পৰীক্ষা হ'ব তো ভাবিছিলোঁ সোনকালে আহিম কিন্তু ঘৰলৈ যোৱা বুলি ক'লে বহুত টাইম গুচি যায় মানে তাত থাকিলে মানে মাৰ লগত কথা পাতোতে আৰু বেলেগ কথা ওলাই যায় চ' কথা পাতি মেলি আহোঁতে মেলোতে মানে কেতিয়া টাইমটো গুচি যায় নিজে গম নাপাওঁ মানে কেতিয়া আবেলি হয় কেতিয়া সন্ধিয়া হয় ঘৰলৈ গ'লে মানে গমেই পোৱা নাযায় তো সেইকাৰণে ঘৰত ভিডিঅ' একো বনোৱা নহ'ল এতিয়া আহি পালোঁ 5:30 বাজিলে এতিয়া হাজবেণ্ড আহিব কামৰ পৰা তেওঁ ফটোগ্ৰাফী কাম কৰে আহি পাব এতিয়া বাৰ্থডে এটালৈ গৈছে তাৰপাছত দোকানলৈ যাম অলপ পাছত হাজবেণ্ডৰ দোকানলৈ যাম এনেই মই তাতে ওলাই যাওঁ বাৰু তো তালৈ ওলাই যাম অলপ পাছত চাই থাকিব কি কৰোঁ কি নকৰোঁ আৰু যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ চ' ঘৰত গৈ পেলাই মানে ভিডিঅ' বনোৱা নহ'লে মানে যেতিয়া মানে মোবাইলটো চব সময়তে যেতিয়া লৈ থাকোঁ তেতিয়া মানে চবেই ভাল নাপায় সেইটো কথা যদি মানে মোবাইলটোৱে এনি টাইম লৈ পেলাই কথা পাতি থাকোঁ মোবাইলটো লৈ পেলাই কিবা কিবি কৰি থাকোঁ মানে মাহঁতে ক'ব কেমেৰা কৰি আছ কি কৰি আছ এইবিলাক এনেকৈ ক'ব চ' বনোৱা নহ'ল যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ চ' অকণ লাজো লাগে মানে পাব্লিকত বনাবলৈ চ' ঘৰতে বনাইছোঁ আৰু এতিয়া বৰ্তমান আমি যিটো জেগাত থাকোঁ এইটো কোৱাৰ্টাৰ হয় আচলতে আপোনালোকে দেখিছেই কোৱাৰ্টাৰটো বহুত পুৰণি হয় মানে ইয়াত তেওঁলোক 18 বছৰমান হ'ল চাগে থকা
দেউতা ৰিটায়াৰ হ'ব এতিয়া আপোনাৰ জুলাই মাহত, তেতিয়া আমি মানে নতুন ঘৰ বনাম বুলি ভাবিছোঁ। তো মাটি চাই থৈ দিয়া আছে, চাই পেলাই মানে আমি ৰিটায়াৰমেণ্টৰ পাছত ঘৰ বনাম। দেউতা ৰিটায়াৰ নোহোৱাৰ আগত মানে আমি কোৱাৰ্টাৰৰ পৰা যাব নোৱাৰোঁ যিহেতু, কাৰণ দেউতাৰ ইয়াত নাইট ডিউটি পৰে। তো দেউতাৰ ডে'ত ডিউটি নাই, নাইটত হয় ডিউটি। আমি সেইকাৰণে অফিচৰ কম্পাউণ্ডতে ইয়াত কোৱাৰ্টাৰত থাকোঁ। তাৰপাছত যিহেতু নাইট ডিউটি কৰে, দেউতাক আমি অকলে এৰিব নোৱাৰোঁ, যিহেতু দেউতাৰ বয়স হৈ আহিছে, মানে মোৰ শহুৰৰ কথা কৈছোঁ। তো বয়স হৈ আহিছে, গতিকে আমি যিহেতু অকলে এৰিব নোৱাৰোঁ, গতিকে আমি কোৱাৰ্টাৰটো সেইকাৰণেই এৰিব পৰা নাই। আৰু সেইকাৰণে আমি ঘৰ বনাবও পৰা নাই, মানে কাৰণ কিয় দেউতা যিহেতু ইয়াত থাকে, তো বেলেগত ঘৰটো বনাই থৈ দিলেতো তাত মানুহ নাথাকিলেও বেয়া হৈ যায়। সেই গতিকেহে আমি ঘৰটো বনোৱা নাই। ঘৰটো আমি এই বছৰৰ লাষ্টত বনাম, যিহেতু দেউতা জুলাইত ৰিটায়াৰ হ'ব। বৰ্তমান মই এতিয়া দোকানলৈ ওলাই গৈ আছোঁ, সন্ধিয়াই লাগিলে বাৰু। এইখনেই হৈছে আমাৰ দোকান, এখন চাইবাৰ পইণ্ট হয়। বাবা চাইবাৰ পইণ্ট বুলি ক'লে ৰেলগেটত চিনি পাব চাগে, যিসকল তেজপুৰৰ হয় তেওঁলোকে চিনি পাব। দোকানৰ পৰা আহিলোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল, কাৰণ দোকানত কাষ্টমাৰ থাকে আৰু ভিডিঅ'টো বনাই থাকিলে বেয়া লাগে। চ' সেইকাৰণে ভিডিঅ' নবনালোঁ। আৰু কেইজনমান লগৰো আহিলে, কথা চথা পাতিলোঁ, তো ভিডিঅ' বনোৱাই নহ'ল। কিন্তু এটা মিছত দুটা কুৰ্তি অৰ্ডাৰ দিছিলোঁ। এতিয়া কুৰ্তি দুটা কেনেকুৱা আহিছে তো নাজানো, পিন্ধি পেলাই চাওঁ, চাইজ বা কালাৰ মানে কাপোৰটো কি আহিছে চাওঁ ৰ'ব। দুইটা কুৰ্তিও মোলৈ জোখৰ নহ'ল, দুইটাৰে চাইজটো অলপমান ডাঙৰ আহিলে। উপায় নাই, এতিয়া শেষেই হ'ল। গতিকে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। আৰু আজিৰ দিনটোত কি কৰিলোঁ, কিমানখিনি কৰিলোঁ, মই যিমানখিনি পাৰোঁ আপোনালোকক সিমানখিনি চেষ্টা কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু নতুন ব্লগাৰ, গতিকে ইমান বেছি এক্সপিৰিয়েঞ্চো নাই যে ভালকৈ কিবা দেখাব পাৰিম বা তেনেকৈ মানে কিবা এটা আইডিয়া আহিব, তেনেকুৱা আইডিয়াটো নাই বাৰু। কিন্তু যিমানখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক, আৰু আগলৈ দেখাই থাকিম, আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। আৰু যদি মোৰ কিবা ভুল হৈছে ব্লগটোৰ দ্বাৰা, গতিকে আপোনালোকে প্লিজ মোক জনাব আৰু মোক ক্ষমা কৰি দিব যদি মই কিবা ভুল কৰিলোঁ। আৰু আগলৈ আকৌ এনেকৈ নতুন ব্লগ ভিডিঅ' বনাই থাকিম। আপোনালোকে প্লিজ মোক অলপমান সঁহাৰি জনাওক, আৰু সঁহাৰিৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব। গতিকে আজিলৈ বাই বাই, আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।